হাই ফ্ৰেণ্ডছ, আপোনালোকে চাই আছে টেক নিউ হেল্পাৰ চেনেল। এতিয়া যিসকলৰ বায়োমেট্ৰিক দিছিল, NRCৰ সময়তে বায়োমেট্ৰিক দিছিল, কিন্তু বায়োমেট্ৰিকটো ৰিজেক্ট হোৱা নাই। সেইকাৰণে এই ভিডিঅ'টো বনোৱাম। আৰু মই আগতে কেইটামান ভিডিঅ' বনাইছিলোঁ, সেইবিলাকৰ ৰিজেক্টৰ কথা কৈছিলোঁ, কিন্তু কিছুমানে আচলতে বুজি পোৱা নাই কেনেকৈ আপোনালোকে ফৰ্ম ফিল আপ কৰিব। এইটো ভিডিঅ'ত আপোনালোকে আৰু কেনেকৈ ৰিজেক্ট কৰিব, এতিয়া আপোনালোকে অনলাইনত কেনেকৈ ৰিজেক্ট কৰিব, আপোনালোকক এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণভাৱে দেখুৱাম। আগতে যে মই ভিডিঅ' বনাইছিলোঁ, সেই ভিডিঅ'তে এতিয়া কমেণ্ট আহি আছে যে দাদা মেছেজ জিমেইল পঠাইছোঁ, কিন্তু এতিয়া ৰিজেক্ট হৈছে না নাই মই কেনেকৈ চেক কৰিম, আৰু এইটো কেইদিন পিছত ৰিজেক্ট আহিব, কেইদিন সময় লাগিব, এইটো ভিডিঅ'ত আপোনালোকক আজি সম্পূৰ্ণভাৱে দেখুৱাম। বন্ধুসকল, যদি মোৰ ভিডিঅ'টো ভাল লাগে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। চাওক ভিডিঅ'টো সম্পূৰ্ণভাৱে আৰম্ভ কৰোঁ। বন্ধুসকল, যিসকলে NRCৰ সময়তে বায়োমেট্ৰিক দিছিল সেইসকলে কি কৰিব। আগতে মই ভিডিঅ' বনাইছিলোঁ এই NRCৰ বায়োমেট্ৰিকলৈ, কিন্তু আপোনালোকে মই যে ভিডিঅ' বনাইছিলোঁ আপোনালোকে সেই ভিডিঅ'বিলাক চাব পাৰিব কেনেকৈ বায়োমেট্ৰিক ৰিজেক্ট কৰিব পাৰে। এতিয়া আপোনালোকক অলপ কম সময়ৰ ভিতৰত কেনেকৈ বায়োমেট্ৰিক ৰিজেক্ট কৰে, আপোনালোকে এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণভাৱে ক'বলৈ চেষ্টা কৰিম। বন্ধুসকল, ভিডিঅ'টো আপোনালোকে স্কিপ নকৰি সম্পূৰ্ণভাৱে চাই থাকক। বন্ধুসকল, আপোনালোকে এটা কাম কৰিব লাগিব। যিসকলে আগতে কৈলোঁ, যিসকলে মোক এতিয়া কমেণ্টত কৈ আছে যে দাদা ৰিজেক্ট মইতো জিমেইল কৰিছোঁ, কিন্তু এতিয়ালৈকে মোৰ ৰিজেক্ট হোৱা নাই, সেইসকলে কি কৰিব। এতিয়া যিসকলে জিমেইল কৰিছিল, যদি শুদ্ধকৈ কৰিছিল তেনেহ'লে নিশ্চয় সিহঁতৰ ৰিজেক্ট আহিব। আৰু কিছুমানে কমেণ্টত কৈ আছে যে দাদা জিমেইল কৰিছোঁ, কিন্তু কেইদিনৰ ভিতৰত এই ৰিজেক্টটো আহিব। সেইসকলক মই কৈ আছোঁ, যিসকলে NRCৰ সময়ত বায়োমেট্ৰিক দিছিল আৰু জিমেইল কৰি পঠোৱাইছিল, সেইসকলক কেইদিনৰ ভিতৰত ৰিজেক্ট আহিব। এইটো আচলতে অফিচৰ কাম হয়। আৰু আজিকালি NRCৰ সময়তে যিটো বায়োমেট্ৰিকৰ বহুতো কাম পৰি আছে, সেইকাৰণে আপোনালোকৰ অলপ 3 দিন 4 দিন বা 1 মাহো লেট হ'ব পাৰে, কাৰণ বহুতো কামৰ বহুতো হেৰি হৈ আছে। বন্ধুসকল, এতিয়া আপোনালোকৰ 3 দিন 4 দিনৰ ভিতৰত যেতিয়া আপোনালোকৰ হ'ব, তাৰমানে ৰিজেক্ট হ'ব, তেতিয়া আপোনালোকৰ মোবাইলত মেছেজ আহিব, যিটো আপোনালোকৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰ আছিল NRCৰ সময়ত দিয়া, সেইটো মোবাইল নাম্বাৰত আপোনালোকে নিশ্চিতভাৱে আপোনালোকৰ ৰিজেক্টটো আহিব। ৰিজেক্ট হৈছে না নাই আপোনালোকৰ মোবাইলত সম্পূৰ্ণভাৱে আহিব। বন্ধুসকল, এতিয়া আপোনালোকে যদি কিবা NRCৰ সময়তে বায়োমেট্ৰিকৰ কিবা তথ্য যদি আপোনালোকৰ জানিব লগা থাকে, তেনেহ'লে মোৰ এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনে আপোনালোকে মোক কমেণ্ট কৰি আপোনালোকে এনচাৰবিলাক শুনিব পাৰিব। আৰু এতিয়া কম সময়ৰ ভিতৰত আপোনালোকে কেনেকৈ বায়োমেট্ৰিক ৰিজেক্ট কৰিব, আপোনালোকৰ যিবিলাকে জানে, ধৰকচোন যিবিলাকে জিমেইল কৰিব জানে, সেইসকলে যদি সঠিকভাৱে কৰি থাকে তেনেহ'লে হৈ যাব। কিন্তু যিবিলাকে একো নাজানে, ধৰকচোন বহুতে লেখা পঢ়া নজনা বা মোবাইল চলাব নজনা মানুহ আছে, সেইসকলে এতিয়া কি কৰিব, এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণভাৱে দেখুৱাম। বন্ধুসকল, যিবিলাকে কোনো লেখা পঢ়া নাই বা মোবাইলো চলাব নোৱাৰে, সেইবিলাকে এটা কাম কৰিব লাগিব। আপোনালোকে যিটো ব্লগৰ আণ্ডাৰত পৰে, আপোনালোকে যিটো চাৰ্কলৰ আণ্ডাৰত পৰে, আপোনালোকে সেইটো চাৰ্কলত আপোনালোকে NRCৰ যিটো আপোনালোকৰ যিটো ফাইনেল কপি, আপোনালোকৰ ফাইনেল কপিটো ল'ব লাগিব, আৰু আপোনালোকৰ 2 কপি ফটো ল'ব লাগিব, আৰু আপোনালোকৰ NRCৰ সময়ত যিটো বায়োমেট্ৰিক আপোনালোকে ফিংগাৰটো দিছিল, সেই ফিংগাৰ আপোনালোকৰ দিব লাগিব। এতিয়া বন্ধুসকল, এই 3টা কাগজ, এটা হ'ল আপোনালোকৰ NRCৰ সময়ত যিটো ফাইনেল কপি আছিল, সেই ফাইনেল কপিটো লাগিব।
দ্বিতীয় নাম্বাৰ হ'ল আপোনাৰ যে 2 কপি ফটো লাগিব আৰু তৃতীয় নাম্বাৰ হ'ল আপোনাৰ এনআৰচিৰ সময়ত যেটো বায়োমেট্ৰিক দিছিল সেই বায়োমেট্ৰিকৰ কাগজটো লাগিব এই তিনিটা ডকুমেন্টস লৈ আপোনালোকে যেটো ব্লগৰ আন্ডাৰত পৰে বা সাৰ্কলৰ আন্ডাৰত পৰে আপোনালোকে হিয়তৰ লগত আপোনালোকে সবিশেষ যোগাযোগ কৰক কাৰণ মই যেনেকুৱা গৰাইমাৰী অঞ্চলত বাস কৰি আছো কামৰূপ ডিস্ট্ৰিক্ট সমষ্টি ছয়গাঁও সমষ্টিৰ গৰাইমাৰীত মই বাস কৰি আছো কিন্তু গৰাইমাৰী যেটো সাৰ্কলৰ আন্ডাৰত মই আমালোকে বাস কৰি আছো সেই সকলে এতিয়া আমাৰ এই তিনিটা ডকুমেন্টস লোৱাৰ পিছত হিয়তে এতিয়া এই তিনিটা ডকুমেন্টস আপোনালোকৰ ওচৰত পৰা ল'ব যেটো মইও দিছো আপোনালোকৰ ওচৰৰ পৰা লোৱাৰ পিছত এইবিলাকৰ যেটো ডিস্ট্ৰিক্টৰ যেটো অফিস যেনেকুৱা ডিস্ট্ৰিক্টৰ অফিস ডিসি অফিস আমাৰ হল আমিনগাঁও এতিয়া হিয়তে এইবিলাক ডকুমেন্টস একেলগে লৈ আপোনালোকৰ যেটো এনআৰচিৰ মেন কৰ্তৃপক্ষ হয় সেই এনআৰচিৰ কৰ্তৃপক্ষৰ হিয়তৰ লগত যোগাযোগ কৰি আপোনালোকৰ কিন্তু ডকুমেন্টস বিলাক লৈ যোৱাৰ পিছত হিয়তৰ লগত আলোচনা কৰি যিবিলাকে এই ডকুমেন্টস বিলাক দিব হিয়তৰ ৰিজেক্ট হ'ব এনেকৈ আপোনালোকে ৰিজেক্ট কৰিব পাৰিব কিন্তু আপোনালোকে এইটো পদ্ধতিত কৰিলে আপোনালোকৰ যিবিলাকে নোৱাৰে জিমেইল বা মোবাইল চলাব নোৱাৰে বা কম্পিউটাৰৰ ওচৰত যাব নোৱাৰে বা পইচা পাতিৰো কম হেবিলাকে কম খৰচতে এইটো পদ্ধতিটো আপোনালোকে কৰিব পাৰিব যেতিয়া আপোনালোকে এজন মানুহৰ ওচৰত দিব ব্লকৰ আন্ডাৰত বা সাৰ্কলৰ আন্ডাৰত আপোনালোকে এইটো কাম কৰিব দিব তেতিয়া আপোনালোকে এইটো কাম সম্পূৰ্ণ হ'ব একেবাৰে সম্পূৰ্ণ হ'ব যেহেতু আমাৰ ইয়াত গৰাইমাৰী অঞ্চলৰ যেটো ব্লকৰ আন্ডাৰত এইবিলাক ডকুমেন্টস লৈ এতিয়া ৰিজেক্ট কৰি আছে সেই হিচাপে আপোনালোকে যেটো ব্লকৰ আন্ডাৰত যেটো সাৰ্কলৰ আন্ডাৰত আপোনালোকে থাকে আপোনালোকে এনেকৈ আপোনালোকে এই তিনিটা ডকুমেন্টস আপোনালোকে লৈ যাব পাৰিব কিন্তু এতিয়া এনআৰচিৰ ফাইনাল কপি যেটো কমপ্লিট ড্ৰাফট আপোনালোকে কেনেকৈ উলিয়াব আপোনালোকক মই এটা ভিডিও সম্পূৰ্ণভাৱে বনাই দিছিলো হেবিলাকো আপোনালোকে চাব পাৰিব কিন্তু এতিয়া অলপ কৈ দিও আপোনালোকে এনআৰচি আপোনালোকে ড্ৰাইভ কৰিব যেতিয়া সাৰ্চ কৰিব লগে লগে যেটো আপোনালোকৰ প্ৰথমটো অপচন আহিব প্ৰথমটো অপচনত আপোনালোকে ক্লিক কৰিব যেতিয়া ক্লিক কৰিব লগে লগে আপোনালোকৰ এনআৰচিৰ যেটো নাম্বাৰ আছিল হেটো নাম্বাৰ আপোনালোকক দিব লাগিব দিয়াৰ পিছত আপোনালোকে যেতিয়া সাবমিট কৰিব তেতিয়া লগে লগে আপোনালোকৰ হেই ফৰ্মটো আপোনালোকৰ ওলাই আহিব আশা কৰো কথাখিনি আপোনালোকে বুজি পাইছে বন্ধুসকল যদি কিবা জানিব লগা থাকে তেনেহলে কমেন্ট কৰি আপোনালোকে জানিব পাৰিব আজিলৈকে ইমানেই ধন্যবাদ